পৰা ওলালোঁ, স্কুল গৈ আছোঁ। মই আপোনালোকক কোনখন স্কুলত যাওঁ গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু মোৰ ফ্ৰেণ্ড অনামিকা আপোনালোকে চিনি পায়, তাইও মোৰ লগত একেলগে যাব। তাই এখন স্কুলৰে টিচাৰ হয়। তাই মোক গেটত ৰখি আছে, আমি তাৰ পৰা একেলগে যাম। সেইখন খানাপাৰা ব্ৰিজ হয়। মই গেটৰ পৰা ওলাই সেইফালেৰে যাম। এইজনী অনামিকা, তাই ৰখি আছে মোক, আমি একেলগে যাম ইয়াৰ পৰা। এতিয়া অনামিকাক লগ পালোঁ, আমি খোজকাঢ়ি গৈ আছোঁ। অনামিকাক কোৱা, আজি ইমান দিনৰ মূৰত স্কুল আহিলা, কেনেকুৱা লাগিল? বহুত দিনৰ মূৰত স্কুল আহিলোঁ। ইমান দিন ঘৰত থাকি ভালে লাগিছিলে, কিন্তু স্কুল আহিলোঁ আজি ভালে লাগিছে। কিন্তু অলপ ৰাতিপুৱা জল্দি উঠিব লগা হৈছে, সেইটোৱে প্ৰব্লেম, এনেই বেলেগ প্ৰব্লেম নাই। চ' ভালে লাগিছে, বহুত দিনৰ মূৰত ওলাই আহিছোঁ স্কুললৈকে। এতিয়া আমি খোজকাঢ়ি যাওঁ, আপোনালোকক দেখাই আছোঁ আমি কোনফালেৰে কেনেকৈ যাওঁ, আপোনালোকে চাই থাকিব। এইখন ব্ৰিজৰ ওচৰেৰে আৰু আহিলোঁ, আমাৰ কেম্পাছৰ ভিতৰৰ পৰা দেখা পায় ব্ৰিজখন। এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু। গ্ৰীণউড ৰিজৰ্টৰ ওচৰেৰে যাব পাৰি আমাৰ স্কুলখনত। এইখনে হ'ল গ্ৰীণউড ৰিজৰ্টৰ গেট, ভিতৰৰ ফালে বহুত ধুনীয়া হয়। আমি এতিয়া তাৰ ওচৰৰ ৰাস্তাটোৰে গৈ আছোঁ। ইমানখিনি খোজকাঢ়ি আহিব লাগে। আহি পালোঁ আৰু স্কুল, আৰু অকণমান আছে, অলপ আগত আছে আমাৰ স্কুলখন, আহি পাই গ'লোঁ। এইখনে হ'ল আমাৰ স্কুলখন। এতিয়া আৰু অকণমান পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া স্কুল আহি পালোঁ, অকণমান বহি লৈছোঁ। ইমান গৰম লাগিছে, তাতে কাৰেণ্ট নাই। ইমান গৰম, 8:50 হ'লে আমাৰ 9টাৰ পৰা ক্লাছে আছে। আমাৰ 9টাৰ পৰা ক্লাছ আছে। আমি এতিয়া ক্লাছ কৰিব যাম। আহিছোঁ, ভাবিছোঁ অকণমান ফেনৰ তলত ৰেষ্ট লওঁ, কিন্তু কাৰেণ্টে নাই, কি কৰিব এতিয়া। 10 মিনিট অলপ জিৰাই ক্লাছতে সোমাওঁ আৰু। এতিয়া আমি ক্লাছ কৰোঁ, ক্লাছ কৰি উঠি আহি মানে 9টাৰ পৰা আমি ক্লাছ কৰিম। ক্লাছ কৰি আহি আপোনালোকক লগ পাই আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া আমাৰ ব্ৰেক টাইম, অকণমান চাহ তাহ খাই ল'লোঁ। কেনেকুৱা লাগিলে ক্লাছ কৰি? ভালে লাগিল, বিৰাট এক্সাইটমেণ্ট হৈ পিনে বহুত কেইমাহ বন্ধ পালোঁ। ভালে লাগিল ক্লাছ কৰি। আজি আমাৰ স্কুল বুলিলে ইমান দিন বন্ধ আছিলে লকডাউনৰ কাৰণে, ফাইনেলি স্কুলবোৰ খুলিছে। গোটেইবোৰ ক্লাছ হোৱা নাই, আজি ক্লাছ 9ৰ পৰা ষ্টাৰ্ট হৈছে। ইমান দিন ঘৰত ঘূৰি মানে ইমান এলেহুৱা হৈ গৈছোঁ। আজি উঠোতে দেৰি হ'ল, মইতো 5টাত এলাৰ্ম দিছোঁ, 7টাত উঠিছোঁ। 5টাত এলাৰ্ম বন্ধ কৰি আকৌ উঠিছোঁ, আধা ঘণ্টা শুলোঁ। 7টাত উঠিছোঁ, লগালগ ব্ৰাছ কৰি গা ধুই কাপোৰ আৰু মই 6টাতে উঠিছোঁ, কিন্তু তথাপিও মই ইমান লেজি কাৰণে মানে ফুট লগাব টাইম নহ'ল। আনকি ইমান দৌৰাদৌৰিকৈ স্কুল আহিছোঁ। আমি এনেই নৰ্মেলি মোবাইলবোৰ ইউজ নকৰোঁ, মোবাইল ছাৰৰ লগতে অফিচতে থৈ দিওঁ। আজি প্ৰথম স্কুল খুলিছে কাৰণে মোবাইলবোৰ লগতে ৰাখিছোঁ। বেছি ক্লাছ নাই, ক্লাছ দিয়াই আছে অকল। সেইকাৰণে এতিয়া ব্ৰেক টাইম, চাহ খালোঁ, অকণমান বহিলোঁ। এতিয়া আমাৰ আৰু ক্লাছ ষ্টাৰ্ট হ'ব। এতিয়া ক্লাছ কৰিব যাওঁ, ক্লাছ কৰি উঠি আৰু আপোনালোকক লগ
আছোঁ, আপোনালোকে চাই থাকিব। এইখনে আমাৰ স্কুলখন, ইমান ডাঙৰ নহয়, বনাই আছে, নতুন স্কুল হয়, লাহে লাহে ভাল হ'ব আৰু। আজি ষ্টুডেণ্ট বেছি নাই এনেও। আমাৰ স্কুল ছুটি হ'ল, ছুটি মানে হোৱা নাই, আমাৰ আজি ক্লাছ শেষ হ'ল। এতিয়া ৰখি থাকিব মন নাই আৰু, যিহেতু বেলেগ ক্লাছো নাই। এতিয়া ঘৰ যাওঁ, ঘৰ গৈ পাই আপোনালোকক আকৌ লগ পাই আছোঁ, আপোনালোকে চাই থাকিব। ঘৰ আহি পালোঁ, এতিয়া হয় আমাৰ ঘৰটো, আমাৰ কোৱাৰ্টাৰ হয়। এতিয়া বাহিৰত কাপোৰ ধুই মেলি দিছে, এতিয়া ভিতৰলৈ যাওঁ আৰু।